Hi guys, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে। মই বৰ্তমান ভালে আৰু সুস্থ হৈ আছো। মই আজি আমাৰ চৌকাত ব্ৰইলাৰৰ মাংস বনাম, গতিকে সেইখিনি আপোনালোকক দেখুৱাম বুলি ভাবিছো। ৰেচিপি বুলি নহয় বাৰু, সচৰাচৰ যেনেকৈ বনাওঁ তেনেকৈ দেখুৱাই যাম আৰু ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। গতিকে বলকচোন মই কেনেদৰে মাংস বনাওঁ সেইটো আপোনালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু পিছফালৰ বস্তুবোৰ আপোনালোকে ইগনোৰ কৰিব, যিহেতু আমাৰ মাটিৰ ঘৰ, গতিকে সেইখিনি আমাৰ তেনেকৈ থাকিব। গতিকে ক'তনো ভিডিঅ' কৰিম, যিখিনি আপোনালোকক যেনেকৈ চলো তেনেকৈ ভিডিঅ' কৰি যাম আৰু আপোনালোকে সঁহাৰি জনাব। আৰু পিছফালটো দেখি আপোনালোকে বেয়া কমেণ্ট নকৰিব, কাৰণ বেয়া কমেণ্ট কৰিলে আমাৰ বেয়া লাগে ন। গতিকে আমাক উৎসাহ দিয়ক, আমি আগুৱাই যাবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে প্লিজ বেয়া কমেণ্ট নকৰিব। গতিকে বলকচোন এতিয়া মই কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাই যাম। ইয়াত এতিয়া অকণমান মিঠাতেল দিছোঁ, অকণমান নহয় বাৰু, বহুত বেছিকৈ দিছোঁ, যিহেতু আলুটো ভাজি ল'ম আমি। এইখিনি হ'ল আমাৰ ইয়াত মাংস, আলু, তাৰপিছত পিঁয়াজ, তাৰপিছত নহৰু আৰু বেলেগ নাই। তাৰপিছত এয়া হ'ল জিৰা আৰু এয়া হ'ল গৰম মছলা। এয়া দেখিছে তেলটো গৰম হৈছে, আলুখিনি বহাই দিম। আমাৰ আলুখিনি ভাজি হৈছে আৰু প্ৰায়ে এতিয়া বেছিকৈ নাভাজোঁ বাৰু, অকণমান ভাজি লৈছোঁ। গতিকে এতিয়া মই নমাই থ'ম আৰু প্ৰায়ে হৈ গ'ল আৰু ভাজি, এতিয়া নমাই থ'ম। আগতে অকণমান নমালেও বাৰু, ভিডিঅ' কৰিবলৈ পাহৰি গৈছিলোঁ, যিহেতু খৰি হয়। গতিকে দেখিছে আপোনালোকে ধোঁৱা ওলাই আছে, দেখিছে অকণমান তেল আছে। তাৰপিছত আৰু অকণমান দিওঁ বুলি ভাবিছোঁ। সেয়া দেখিলে অকণমান তেলটো গৰম হৈছে। মই বাৰু আগতে পিঁয়াজ নিদিওঁ, মই অকণমান বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ। মই অকণমান আগতে তেল দিলোঁ, তাৰপিছত তেলটো গৰম হোৱাৰ লগে লগে দেখিছে অকণমান পানী উঠিছে। ব্ৰইলাৰৰ মাংস বাৰু অকণমান পানী উঠেই, অকণমান মই লাৰি দিছোঁ। তেলখিনি ওলাই আছে, আগতে দেখিছে পানীখিনি নোহোৱা হৈ গৈ আছে। এতিয়া মই পিঁয়াজখিনি দিম। পিঁয়াজ ওলাই গৈছে। এতিয়া দেখিছে যেতিয়া মই পানীখিনি নাই তেতিয়া পিঁয়াজটো দিছোঁ আৰু ধুনীয়াকৈ ভজা যাব। যদি মই পানীখিনি থাকিলে দিলোঁ হয় তেতিয়াহ'লে পিঁয়াজটো বেছি ভাজি যোৱা চান্সটো নাথাকে। এতিয়া যিহেতু মোৰ তেলটো আছে, পানীটো নাই, তাৰ বাবে তেল থকাৰ বাবে পিঁয়াজখিনি ধুনীয়াকৈ ভজা যাব। এতিয়া মই জিৰাখিনি দি দিওঁ, সেইখিনি জিৰা, তাৰপিছত যিখিনি আলু মই ভাজি লৈছিলোঁ সেইখিনি দি দিলোঁ। দেখিছে অকণমান লাগি ধৰিছে, এয়া মই অকণমান মছলাৰ পানী দিছোঁ যাতে লাগি নধৰে, তাৰ বাবে অকণমান পানী দি দিছোঁ। এয়া মই এতিয়া হালধি দিম। মই অকণমান জ্বলাৰ গুড়ি দিম। এয়া মোৰ মাংস উতলি মানে কি, পানী দিয়া নাই আৰু হালধি দিলোঁ, জ্বলাৰ গুড়ি অকণমান দি দিলোঁ। এয়া দেখিছোঁ উতলি আছে, মই অকণমান পানী দি দিছোঁ, যিহেতু অকণমান জোল থাকিব লাগিব। অকণমান পানী দি দিলোঁ, অকণমান ইমানখিনি জোল নাৰাখোঁ বাৰু, উতলি কিনে যিখিনি জোল লাগে সেইখিনি ৰাখি থ'ম। অকণমান পানী দিলোঁ কাৰণ উতলিব লাগিবই। তাৰপিছত আপোনালোকক দেখুৱাই দিম কেনেকুৱা হৈছে। গৰম মছলাখিনি দি দিলোঁ। আমাৰ মাংস বৰ্তমান উতলি আছে। আমাৰ মাংস উতলি আছে, গতিকে এতিয়া মাংসখিনি নুমাবৰ হ'ল, গতিকে মই নমাই দিওঁ।
এয়া আমাৰ মাংস ৰেডি গতিকে কেনেকুৱা হৈছে নাজানো আৰু খাবলৈ কেনেকুৱা হয় দেখাতটো ঠিকেই হৈছে বাৰু টেষ্টি হ'ব যেন পাইছোঁ গতিকে খালেহে গম পাম আৰু কেনেকুৱা হয় এয়া মাংস বনোৱাৰ মাজতে চাদৰ গুঠিলোঁ আৰু এই গুঠি আছোঁ বৰ্তমান শেষ হ'বই আৰু একেইডাল আছে আৰু এইখিনি কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাবচোন মাংস বনোৱাৰ মাজতে এইখিনিও কাম কৰিলোঁ মায়েও কৰিছে বাৰু তাৰপিছত ময়ো অলপ কৰিলোঁ মাংস লাভাৰ কেনাইছে ক বাবু তই দেখাই নাই মুখখন তোক চিনি নাপাব কেনাইছে না ইফালে চাই ক কেনাইছে